নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হৈছে। অসম চৰকাৰ, অসম পুলিচ, ADAR সকলো এক্সামৰ বাবে ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা। আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতীয় আৰ্য ভাষাৰ ভাগ 3টা কৰা হৈছিল। কি অনুসৰি এই ভাগকেইটা কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লিপি অনুসৰি এই ভাগকেইটা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল মহাভাৰত প্ৰণেতা কবিজন হ'ল কোনে মহাভাৰত লিখিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ব্যাসে মহাভাৰত লিখিছিল। নেক্সট কুৱেশ্যনটো হ'ল 3 নম্বৰ কুৱেশ্যন, অসমীয়া ভাষা আৰু উপভাষা কাৰ ৰচনা? অপশ্যনত দিয়া আছে উপেন্দ্ৰনাথ গোস্বামী, বাণীকান্ত কাকতি, কালিৰাম মেধি, সত্যেন্দ্ৰনাৰায়ণ গোস্বামী। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল উপেন্দ্ৰনাথ গোস্বামী হ'ল অসমীয়া ভাষা আৰু উপভাষাৰ ৰচনা কৰা। নেক্সট কুৱেশ্যনটো হ'ল অসম নামটো লিখিত ৰূপত প্ৰচলন হয় কোন শতিকাৰ পৰা? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল পঞ্চদশ শতিকাৰ পৰা অসম নামটো লিখিত ৰূপত প্ৰচলন হয়। নেক্সট কুৱেশ্যনটো হ'ল কছাৰী উপভাষাৰ আন এটা নাম হ'ল? অপশ্যনত দিয়া আছে দেশী ভাষা, দেৱান ভাষা, বিষ্ণুপ্ৰিয়া, পাতি দৰঙীয়া। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল দেৱান ভাষা হ'ল কছাৰী উপভাষাৰ আন এটা নাম। নেক্সট কুৱেশ্যনটো হ'ল সাম্প্ৰতিক কালৰ বিশ্বৰ দীৰ্ঘতম একক কবিতাটো হ'ল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মহাভাৰত হ'ল সাম্প্ৰতিক কালৰ বিশ্বৰ দীৰ্ঘতম একক কবিতা। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ভাষাৰ মূল স্বৰূপ ভাষাৰ পৰিয়ালটো হ'ল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালটো হ'ল অসমীয়া ভাষাৰ মূল স্বৰূপ। নেক্সট কুৱেশ্যনটো হ'ল সৰসৰ জীৱনী সৰসচৰিতখনৰ লেখক হ'ল কোনে সৰসচৰিত লিখিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বাণভট্ট। নেক্সট কুৱেশ্যনটো হ'ল অপভ্ৰংশ স্তৰৰ ভাগ হ'ল কেইটা? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 2টা অপভ্ৰংশ স্তৰৰ ভাগ। নেক্সট কুৱেশ্যনটো হ'ল জৈন ধৰ্ম প্ৰধানকৈ বিয়পা লোকসকল হ'ল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বেপাৰী শ্ৰেণীৰ লোকসকল জৈন ধৰ্ম প্ৰধানকৈ বিয়পা লোকসকল। নেক্সট কুৱেশ্যনটো হ'ল বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধৰ্মোপদেশ দিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল সৰনাথত বুদ্ধই প্ৰথমবাৰৰ বাবে ধৰ্মোপদেশ দিছিল। নেক্সট কুৱেশ্যনটো হ'ল কালিদাস কোন শাসকৰ সময়ৰ আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল কালিদাস আছিল দ্বিতীয় চন্দ্ৰগুপ্ত শাসকৰ কবি। নেক্সট কুৱেশ্যনটো হ'ল মধ্য বা সাহিত্যিক প্ৰাকৃতৰ ভাগ হ'ল? মধ্য বা সাহিত্যিক প্ৰাকৃতৰ ভাগ 5টা। নেক্সট কুৱেশ্যনটো হ'ল প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ইন্দ্ৰপ্ৰস্থ। আনচাৰটো দিয়াই আছে। ইন্দ্ৰপ্ৰস্থ হ'ল দিল্লীৰ পুৰণি কালৰ নাম। নেক্সট কুৱেশ্যনটো হ'ল গ্ৰামেটিকেল নোটছ অন দ্য আছামিজ লেংগুৱেজ গ্ৰন্থখনৰ ৰচক কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নাথান ব্ৰাউন আছিল গ্ৰামেটিকেল নোটছ অন দ্য আছামিজ লেংগুৱেজ গ্ৰন্থৰ ৰচক। নেক্সট কুৱেশ্যনটো হ'ল অভিধান শব্দৰ সমাৰ্থক শব্দ কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অভিধান শব্দৰ সমাৰ্থক শব্দ হ'ল শব্দকোষ। নেক্সট কুৱেশ্যনটো হ'ল মেঘদূতৰ ৰচক হ'ল মেঘদূত কোনে ৰচনা কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল কালিদাস। নেক্সট কুৱেশ্যনটো হ'ল প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হ'ল?
অপশ্যনত দিয়া আছে মনু, বৃহস্পতি, আৰ্যভট্ট, চৰক। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আৰ্যভট্ট হ'ল প্ৰাচীন ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ। নেক্সট কুৱেশ্যনটো হ'ল অজন্তা গুহাত থকা চিত্ৰবোৰে প্ৰদৰ্শন কৰিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন খটো বৌদ্ধ ধৰ্মৰ কাহিনী অজন্তা গুহাত চিত্ৰবোৰে প্ৰদৰ্শন কৰিছে। নেক্সট কুৱেশ্যনটো হ'ল মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। অপশ্যন গটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন আছিল? মিৰি জীয়ৰী। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ৰজনীকান্ত বৰদলৈ হ'ল মিৰি জীয়ৰী ৰচনা কৰা ৰচক। নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক পদ্মনাথ গোহাঁই বৰুৱা। কিমান চনত হৈছিল? 1917 চনত শিৱসাগৰত। আজিলৈ কুৱেশ্যন এইকেইটা আছিল।